এয়া হ'ল কাকি। এই অঞ্চলৰ এজন বিখ্যাত খেতিয়ক আছিল ৰুদ্ৰপ্ৰসাদ বেজবৰুৱা। ৰুদ্ৰপ্ৰসাদ বেজবৰুৱাৰ মৃত্যুৰ পিছত ৰুদ্ৰপ্ৰসাদ বেজবৰুৱাৰ পুত্ৰ ৰাহুল বেজবৰুৱাই নিজ মাতৃক কৰা অৱহেলাৰ এটি জীয়া কাহিনী মা। শ্ৰীমন্ত্ৰ শংকৰ হৰি ভকতৰ জানা যেন গল্প তোৰো। মা ভাগৰ লাগিছে বহুত, নপঢ়ো আৰু দিয়া। পঢ়িবলৈ বহিছিলাহে, ভাগৰ লাগিলেই নে? কি হ'ল, ভাগৰ লাগিলে নেকি তাই? ৰাতি হ'লে টোপনি ধৰে, দিনত হ'লে ভাগৰ লাগে, পঢ়াৰ সময়ত আৰু তাই নহয় কি? আৰু এটা কথা কি জানানে? কি কথা? আমাৰ গুণ আগতকৈ বহুত বেয়া হৈ গ'ল নহয়। হয় নেকি? তাই আজিকালি মোৰ মুখে মুখে তৰ্ক কৰে নহয়। গুণ, কথাটো হয়নে বাৰু? নাই, মই মাৰ মুখে মুখে তৰ্ক নকৰো নহয়। তাৰ মানে কি মই মিছা ক'লো? বাৰু বাদ দিয়া। গুণ, যদিও তৰ্ক কৰিছিলা আজিৰ পৰা আৰু নকৰিবা দেই। ডাঙৰ লগত তৰ্ক কৰিব নাপায় নহয়। ডাঙৰ লগত যদি তৰ্ক কৰিব নাপায় তেনেহ'লে তুমি আইতাৰ মুখে মুখে কিয় তৰ্ক কৰা? গুণ, দেউতা এতিয়া ডাঙৰ হ'ল, তোমাৰ নিচিনা সৰু হৈ থকা নাই নহয়। যদি মই দেউতাৰ সমান হৈ যাওঁ তেতিয়া তোমাৰ লগত তৰ্ক কৰিব পাৰিম। শুনা, মোৰ অফিচৰ সময় হৈ গ'ল আৰু আজি অফিচৰ পৰা অহা অলপ দেৰি হ'ব, বাহিৰা কাম অলপ আছে। গুণ, থাকা, আহিছোঁ দিয়া। যোৱা। দেউতা, আহোঁতে মোলৈ চকলেট লৈ আহিবা। নমস্কাৰ, মই জনাত। বিকে প্ৰডাকশ্যনৰ মা চুটি ছবিখন আকৌ আপলোড কৰাৰ বাবে আপোনালোকৰ হয়তো মনত প্ৰশ্ন থাকিব পাৰে যে একেখন ফিল্মকে কিয় আপলোড কৰিছে। আচলতে মা চুটি ছবিখনৰ দ্বিতীয় খণ্ডটি আপোনালোকৰ মাজলৈ খুব কম সময়ৰ ভিতৰতে আগবঢ়াই দিম। আৰু যিহেতু মনোৰঞ্জন চেনেলটো মোৰ হাতত নাই, সেই গতিকে মা চুটি ছবিখন বিকে প্ৰডাকশ্যনৰ পৰা মই ছেকেণ্ড খণ্ডটি আপোনালোকৰ মাজলৈ আগবঢ়াব লাগিব। আৰু যদি এই প্ৰথম খণ্ডটি আপোনালোকক মই বিকে প্ৰডাকশ্যনৰ পৰা আপলোড নকৰোঁ বা বহুতে চালে ছেকেণ্ড খণ্ডটি বুজি নাপাব, সেই গতিকে মই মা চুটি ছবিখনৰ প্ৰথম খণ্ডটি এই চেনেলৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোক সকলোৱে চাব, আৰু যিসকলে চাইছেতো চাইছেই, আৰু যিসকলে নাই চোৱা আপোনালোকেও চাব। আৰু খুব কম সময়ৰ ভিতৰতে মই মা চুটি ছবিখনৰ দ্বিতীয় খণ্ডটি আপোনালোকৰ মাজলৈ আগবঢ়াম। মা, চাহ লওক। দিয়া। ৰাহুল ওলাই গ'ল নেকি? আজি অফিচৰ পৰা বাহিৰে বাহিৰে অলপ বেলেগ কাম আছে, তালৈকো যাব। নিবেদিতা, তোমাক দুটামান কথা কওঁ, তুমি খালি ভুল নুবুজিবা। কওকচোন। বহি লোৱাচোন। কওকচোন। মই তাৰ মাক। কোনো মাকে সন্তানৰ বেয়া হোৱাটো বা বিপদ হোৱাটো নিবিচাৰে। সেয়েহে তুমি তাক বুজাবাচোন, এই 2 নম্বৰী কামবোৰ বাদ দিবলৈ। মই আৰু তাক বুজাই নোৱাৰিছোঁ। মা, দিনবোৰ সলনি হ'ল, আগৰ সেই দিনবোৰৰ দৰে হৈ থকা নাই আৰু। আজিৰ দিনত সৎ পথেৰে কাম কৰি কোনেও সফলতা অৰ্জন কৰিব পৰা নাই। এয়া খন্তেকৰ সফলতা, 2 টকা বেছি পোৱাৰ আশাত এই 2 নম্বৰী কামবোৰত কেতিয়াবা ধৰা পৰিলে কি হ'ব এবাৰ ভাবি চাইছানে? মা, আজিৰ দিনত টকাৰে সকলো কিনিব পাৰি। টকা আছে যিহেতু কিহৰ চিন্তা? নোৱাৰে। টকাৰে কেৱল কুকুৰহে কিনিব পাৰে, প্ৰকৃত মানুহ কিনিব নোৱাৰে। মই এটা কথা ধৰিব পৰা নাই, নিজ পুত্ৰৰ সফলতাত আপুনি কিয় ইমান জ্বলিছে? কাৰণ সি যে মোৰ সন্তান, কেতিয়াবা ধৰা পৰিলে ভৱিষ্যত তাৰ কি হ'ব তাৰ বাবেই মোৰ চিন্তা লাগে। বেছি গভীৰভাৱে ভাবে আপুনি কথাবোৰ। আপোনাৰ এই মানসিকতা সলনি কৰিব হ'ল। নিবেদিতা, কথাবোৰ অলপ ভাবি চিন্তি ক'বা। তাৰ ভালৰ বাবেহে কৈছোঁ, ভৱিষ্যতে যাতে সি বিপদত নপৰে। আপুনি যদি সন্তানৰ কথা ইমানেই ভাবে তেনেহ'লে এই ক্ষেত্ৰত আৰু মাত নিদিয়াই ভাল হ'ব। ভাবিছিলোঁ বোৱাৰীক ক'লে বুজি পাব, নাই একেই ব্যৱসায়ত তাইও সহায়হে কৰি আছে।
মোৰ এই ব্যৱসায়টোত তোমালোকে সহায় কৰিব পাৰিবা বুলি মই জানো, কিন্তু কিন্তু কি ছাৰ? সাৱধান হৈ কৰিব লাগিব, কাৰণ কোটি কোটি টকাৰ ড্ৰাগছ মোৰ এই গুদামত আহিব, যাতে কোনেও গম নাপায়। চিন্তা নকৰিব ছাৰ, আমি কামবোৰ ভালদৰেই কৰিম, কথা দিছোঁ আপোনাক। তোমালোকৰ ওপৰত মোৰ বিশ্বাস আছে। তোমালোকে টকাৰ কথা চিন্তা নকৰিবা, টকা যিমানে লাগে সিমানেই দিম, কেৱল কামবোৰ সাৱধান হৈ কৰিব লাগিব। ঠিক আছে ছাৰ, আহিছোঁ দিয়ক। যোৱা। আইতা, তুমি কিয় বহি হলা? বয়স হোৱাৰ বাবে আকৌ। আইতা, তুমি আৰু নপঢ়া? নপঢ়োঁ। কিয়? তোমালোকে ভাল দিয়া। কিয়? তোমালোকে নপঢ়িলেও হয়, মইহে আৰু। হয় নেকি? মই জানা, পঢ়িবও লাগে, পঢ়াখিনি আঙুল দি ধৰি যাবও লাগে। কথাটো সেইটোহে হৈ আছে নেকি? আইতা, কোৱা। মোৰ আঙুলটো ভগৱানেহে দিয়া, মই আৰু পঢ়াখিনি আঙুল দি ধৰি নাযাওঁ দেই। গুণ, গুণ, তোমাৰ স্কুল যাবৰ সময় হ'ল নহয়, যোৱা। মা, আপোনাৰ লগত মোৰ কেইটামান কথা আছিল। কোৱা। আমি এইকেইদিনতে চহৰলৈ যোৱাৰ কথা ভাবিছোঁ, বিশেষকৈ গুণৰ বাবে। কিয়? গুণক মই গাঁৱত ৰাখি গাঁৱৰ স্কুলত পঢ়াই তাইৰ ভৱিষ্যত ধ্বংস কৰিব নিবিচাৰোঁ। গাঁৱত ৰাখিলে, গাঁৱৰ স্কুলত পঢ়ালে সন্তানৰ কি ভৱিষ্যত ধ্বংস হয় নেকি? গাঁৱৰ পৰিৱেশ ইমান এটা ভাল নহয়। গুণে আজি স্কুল যোৱা এবছৰেই হ'ল, তাই এতিয়ালৈকে ভালকৈ ইংলিছ এটাও ক'ব নাজানে। সেয়েহে টাউনলৈ গৈ তাতে নাম লগাই দিম বুলি ভাবিছোঁ। নিবেদিতা, গাঁও চহৰক লৈ এনে কথা নক'বা, ভাল বেয়া সকলোতে থাকে। সেইটো মই জানো, গুণক ভাল মানুহ বনাব বিচাৰোঁ, সেইবাবেহে। শুনা বোৱাৰী, সন্তানক ভাল মানুহ কৰিবলৈ চহৰলৈ যাব নালাগে। ভাল শিক্ষা দিব পাৰিলে ইয়াতো ভাল মানুহ হ'ব। ভাল শিক্ষা দিবৰ বাবেইতো চহৰলৈ যোৱা সিদ্ধান্ত লৈছোঁ। তাৰমানে ভাল শিক্ষা চহৰেহে দিব পাৰিব নেকি? চহৰেহে দিব পাৰে, কাৰণ ইয়াত এখন ভাল স্কুল নাই। ইয়াত কেনেকৈ গুণক ভাল মানুহ বনাম? কালিলৈকে তাইক ইংৰাজীত কোনোবাই কিবা এটা সুধিব লগা হ'লে তাই ক'ব নোৱাৰিলে, সেইটো কিমান লাজৰ কথা হ'ব। বোৱাৰী, এটা কথা জানানে? এটা সময়ত ৰাহুলে এইখন গাঁৱতে থাকি পঢ়ি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছিলে। তুমিতো চহৰৰ ধনী ঘৰৰ ছোৱালী, তোমাৰ ৰিজাল্টটো কোৱাচোন। ছেকেণ্ড ডিভিজন, কিন্তু মই ইংলিছ মিডিয়ামৰ আছিলোঁ। যি মিডিয়ামৰে নহওক, পাৰ্থক্য কি বুজিলা নহয়? আৰু এটা কথা, তোমাৰ দৰে কিছুমান মানুহে ইংৰাজী নজনাটো বৰ লাজৰ কথা বুলি ভাবে। কিন্তু লাজৰ কথা কি জানানে? এজন অসমীয়া হৈ অসমীয়া ভাষাৰ কিতাপ এখন পঢ়িবলৈ দিলে বা অসমীয়াত কিবা এটা লিখিবলৈ দিলে নোৱাৰোঁ বুলি কয়, তেতিয়া অসমীয়া বুলি চিঞৰি থকা অসমীয়া জাতিটোৰ বাবে বৰ লাজৰ কথা হৈ পৰে। অসমীয়া মই নাজানো লিখিব পঢ়িব, সেই বুলি কি লাজৰ কথা নেকি? কিন্তু মই ইংলিছ ভালদৰে জানো। অসমত থাকি অসমীয়া হৈ অসমীয়া নজনাটো লাজৰ কথা বোৱাৰী। হ'ব মা, আপোনাৰ লেকচাৰ বাদ দিয়ক। এতিয়া আপুনি কওক, এই ঘৰ এৰি আপুনি আমাৰ লগত চহৰলৈ যাবনে নাযায়? নাযাওঁ, কাৰণ এই ঠাই, এই ঘৰটো আৰু এই মানুহবোৰৰ লগত মোৰ বহু স্মৃতি জড়িত হৈ আছে। মৃত্যুৰ দুৱাৰদলিত ভৰি থৈ চহৰৰ সুখ বিচাৰি নাযাওঁ। আপুনি যায় নাযায় সেইটো আপোনাৰ সিদ্ধান্ত, কিন্তু আমি যাম। আমি কামবোৰ সাৱধান হৈ কৰিব লাগিব, যাতে কোনেও গম নাপায়। ছাৰক আমাৰ প্ৰতি থকা বিশ্বাস জগাই তুলিব লাগিব। ছাৰে কোটি কোটি টকাৰ ড্ৰাগছৰ ব্যৱসায় কৰে। এই ড্ৰাগছবোৰ ৰখা গুদামবোৰ আমি প্ৰথমতে বিচাৰি উলিয়াব লাগিব। কিন্তু তাৰ বাবে আমি কৰিব লাগিব কি? ছাৰৰ ব্যৱসায়ত আমি প্ৰথমতে সফলতা কঢ়িয়াই আনিব লাগিব, যাতে কোনেও গম নাপায়। সাৱধান হয়।
মই কোৱা কথাটো কি ভাবিলা? কি কথা বা? তাৰমানে তুমি সময়ে পোৱা নাই। তোমাক কিমান ক'ব লাগে যে তুমি এটা কোটি টকাৰ মালিক হৈ গাঁৱৰ এটা সাধাৰণ ঘৰত থাকিলে মোৰ পৰিয়ালৰ মানুহ আহিলে মই লাজ পাওঁ। তাৰমানে চহৰলৈ যোৱাৰ কথাটো কথা কৈছা? ভাবিছো, কিন্তু কোনো কিন্তু নাই। অহাকালিৰ ভিতৰত যদি তুমি টাউনলৈ নোযোৱা তেনেহ'লে মই এই ঘৰ এৰি গুচি যাম। অহাকালি যাবৰ বাবে মই সিদ্ধান্ত লৈছোৱে। কি সঁচা? কিন্তু মায়েহে কি কৰে বা? মা হেনো নাযায়। তেওঁৰ এইখন ঘৰৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে, সেয়েহে যাব নোৱাৰে। নগ'লে কেনেকৈ হ'ব? নগ'লেও নাই দিয়া। বিয়া হোৱাৰ দিনাৰ পৰাই বহুত অশান্তি পাই আছোঁ মই তেওঁৰ পৰা। এতিয়াহে যদি অকণ শান্তি পাওঁগৈ। দাদা, দিয়া। বৌ চাহ লওক। দিয়া। আপোনালোক ক'ৰবালৈ যাব নেকি? অহাকালি আমি এই ঘৰ এৰি টাউনলৈ যামগৈ। হয় নেকি? খুৰীও যাবগৈ? নাযায়। মই আকৌ ভাবিছিলোঁ সকলো যাবগৈ যেতিয়া মই চাগে আৰু আহিব নালাগে। খুৰী থাকিব যিহেতু আহি থাকিব লাগিব চাগে। নাই, নালাগে। আমি যামগৈ যিহেতু আৰু আহিব নালাগে। কিন্তু খুৰী অকলে অকলে? যদি তুমি আহা তোমাক দৰমহা খুৰীয়ে দিব পাৰিব জানো? সেইবাবে নালাগে আৰু আহিব দিয়া। হেল্ল', তোমালোকৰ ওপৰত মোৰ বিশ্বাস আছিলে জানা। বহুত বেছি ধন্যবাদ। কি হ'ল ইমান ফূৰ্তি যে? আজি আমি ব্যৱসায়ত বহুত বেছি সফলতা অৰ্জন কৰিছোঁ এই নতুনকৈ অহা ছোৱালীকেইজনীৰ বাবে। সেয়েহে তেওঁলোকক ধন্যবাদ এটা দি দিছোঁ। আৰু শুনা, অহাকালি সোনকালে ৰেডি হৈ থাকিবা। ঠিক আছে দিয়া। মা, এতিয়া তুমি আমাৰ লগত চহৰলৈ যাবানে নোযোৱা? নাযাওঁ। ঠিক আছে, কিন্তু এটা কথা, ইয়াতো আৰু তাতো মই দুইফালে চলাব নোৱাৰোঁ। কিন্তু নোযোৱা যিহেতু তুমি যি কৰি চলি থাকিবা। হ'ব, মোৰ বাবে তই ইমান চিন্তা কৰিব নালাগে। আইতা, গুণ, আইতা, তোমাক এৰি মোৰ যাবই মন যোৱা নাই জানা। গুণ, মই তোমাৰ আইতাহে। খবৰ খাতি লৈ থাকিম নহয়, ভালকে থাকিবা দেই। গুণ, আহা আকৌ। যাওঁ দে আইতা। খুৰী, দিয়া। খুৰী, আপুনি দাদাহঁতৰ লগত নগৈ ভুল সিদ্ধান্ত ল'লে নেকি? ভুল হ'লেও নাজানো, শুদ্ধ হ'লেও নাজানো, কিন্তু জীয়াই থকা দিনকেইটা সুখত থাকিব পাৰিম বুলিহে সিদ্ধান্ত লৈছোঁ। কিন্তু তেওঁলোকে আপোনাক চোৱা চিতা নকৰিলে আপুনি এই বয়সত চলিব ক'ৰ পৰা? পিতৃ মাতৃয়ে সন্তান জন্ম দিয়ে বৃদ্ধ অৱস্থাত কৰিব নোৱাৰা হ'লে চোৱা চিতা কৰিব বুলি। কিন্তু মই সন্তান জন্ম দিলোঁ মোৰ বৃদ্ধ অৱস্থাত সন্তানে পত্নীৰ সুখৰ বাবে মাতৃ কেনেদৰে এৰি থৈ যাবলৈ। ইয়াতকৈ এগৰাকী মাতৃৰ বাবে বেলেগ সুখ আৰু কি থাকিব পাৰে? খুৰী, আপুনি ভাগি নপৰিব। আপুনি মোক একো দিব নালাগে, কিন্তু মই আপোনাৰ লগত সদায় থাকিম। অফিচৰ কামবোৰ বাদ দিলোঁ, বুজিছা। মোৰ ব্যৱসায় ঠিক আছে। কোটি টকাৰ ব্যৱসায় কৰি সাধাৰণ কাম এটা মই এনেহে কৰি আছোঁ। ভালেই কৰিলা। মই কম বুলি ভাবিয়ে আছিলোঁ। আৰু এটা কথা, এইবাৰ মোৰ যিমানবোৰ টকা আছিল সকলোবোৰ ব্যৱসায়ত লগাই দিলোঁ। গোটেইবোৰ দি বেয়া কৰিলা নেকি? একো নহয়, মোৰ এই ছোৱালীকেইজনীৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। সেয়েহে তেওঁলোকক মোৰ ড্ৰাগছৰ প্ৰতিটো গুদামে মই চিনাকি কৰাই দিছোঁ। এতিয়া মই ঘৰত থাকিলেও ইমান এটা চিন্তা নাই, তেওঁলোকে কামবোৰ ধুনীয়াকৈ চলাই থাকিব পাৰিব। ইমান বিশ্বাস কৰি গোটেইবোৰ গোদাম চিনাকি কৰাই দিয়াটো বেয়া হৈছে নেকি? নাই হোৱা, মই মানুহ চিনি পাওঁ নহয়। মা, মই তোমাক কিমান ক'ম যে মই বিজি থাকোঁ, সময় পালে মই তোমাক কল কৰিম নহয়। আজি 6 মাহ পাৰ হ'ল, আজিও তই সময় পোৱা নাই নে? নাতিনীজনী মাতটো এবাৰ শুনিব মন যায় দেচোন। হ'ব মা, এতিয়া থোৱা, মই তোমাক পিছত কল কৰিম। তোমাৰ এই মাজনীও বৰ কামোৰ দেই। শুনাচোন, এই আমাৰ গুণৰ পৰহিলে বাৰ্থডেও আছে।
পাৰ্টি এটা আয়োজন কৰিব লাগিছিল তাকেহে ভাবিব লাগিব ভাবিব লাগিব মানে আয়োজন কৰাই খুৰী চাহ লওক অঁ দিয়া কিবা ক'বা নাই আজি মাতৃ দিৱস যে ৰাহুলে আপোনাৰ ফটো ষ্টৰি লগাই মাতৃ দিৱস পালন কৰিছে ষ্টৰি লগাই মাতৃ দিৱস পালন কৰিছে যি সন্তান ওচৰত থকাটো দূৰৰে কথা ভালে আছনে বুলি খবৰ এটা ল'বলৈতো সময় নায়েই মাতৃয়ে কল এটা কৰি খবৰ ল'লেও সময় নাই বুলি কাটি থৈ দিয়ে আৰু সেই সন্তানে মাতৃ দিৱস পালন কৰিছে বাৰু যি কি নহওক সেইকণ যে শ্ৰদ্ধা আছে মোৰ প্ৰতি তাৰ সেয়াই বহুত হয় দিয়ক খুৰী কি যে আচৰিত মানুহ ন আচৰিত ময়ো হওঁ মোৰ সন্তান যে কেতিয়াবা এনেকুৱা হ'ব পাৰে মই কেতিয়াও ভাবা নাছিলোঁ খুৰী যি সন্তানে মাতৃক চিনি নাপায় সেই সন্তানে কেতিয়াও মুক্তি নাপায় হ'ব দিয়া তোমাৰ কাম বন হ'ল নহয় হ'ল খুৰী আজি কল এটা কৰিব লাগিব সিহঁতক নাতিনীজনীৰ জন্মদিন আছিল নহয় আজি আজিও চাগে তই বিজিয়ে আছ অঁ মা তোমাক মই পিছত কল কৰি আছোঁ হ'ব দিয়া কথাটো শুনচোন এইবাৰ বোৱাৰীলৈ লগাই দিয়া দিয়ক কিবা ক'ব মা কিবা ক'ব মানে ইমান দিনৰ পৰা ফোন কৰি আছোঁ এবাৰতো সময় দিব পাৰা ন শুনক মা আপুনি কল কৰা সময়টো ইমান এটা ঠিক নহয় আজিও মই অলপ বিজি আছোঁ পাছত কৰিম শুনাচোন খুৰী বাদ দিয়ক আৰু যাক আপুনি নিজৰ সন্তান বোৱাৰী হিচাপে মানি আছে তেওঁলোকে কিন্তু আপোনাক কামোৰ হিচাপেহে ধৰি আছে ইমান অহংকাৰ তেওঁলোকৰ কাৰণেই বেয়া এবাৰ যদি নাতিনীজনী মাতটো শুনিব পোৱা হ'লে হ'ব খুৰী এইবোৰ বাদ দিয়ক আৰু আহক ভাত খাই লওকহি আইতা অহা নাই কিয় গুণ আইতাকনো কিয় লাগে আইতা অহা হ'লে জানো ইমানবোৰ বাৰ্থডে গিফ্ট পালা হ'লে নিদিলেও আইতালে বৰ মনত পৰি আছে Let's dance the night, dance as a light. Shake up your hips, shake up your mind, shake up your freedom, open your eyes. We all are here, we have a কি হ'ল তোৰ কিয় ইমান কল কৰি আছ তই নাজানো মই আজি অলপ বিজি আছোঁ বুলি জানো কিন্তু ছাৰ আজি এটা ডাঙৰ কথা কি ডাঙৰ কথা ছাৰ ড্ৰাগছৰ গুটিবোৰ গুদামৰ পৰা পুলিচে ড্ৰাগছবোৰ উলিয়াই নি জ্বলাই পেলাইছে আৰু এই নিউজ সমগ্ৰ অসমতে বাজি উঠিছে হোৱাট ননচেন্স ফাল্টু কৰিবলৈ জেগা পোৱা নাই তই ফাল্টু কৰা নাই ছাৰ বিশ্বাস কৰক পাৰে যদি নিজকে বচাওঁ এইবাৰ হয়তো
ৰাহুল কি হৈছে তোমাৰ কি হৈছে বলিয়া হৈছো মই ভালদৰে শুনি ল বলিয়া হৈছো মই শুনিছ নে নাই শুনিছো কোটি কোটি টকা পানী হৈ গ'ল আৰু এতিয়া মই চোৰণহীনা জেলত থাকিবগৈ লাগিব নালাগে কোনো জীয়াই থাকিবলৈ তই জীয়াই থাকিব নালাগে মাৰি পেলাম চবকে ৰাহুল অলপ শান্ত হোৱাচোন কিবা এটা কৰিব লাগিব কিবা এটা কৰিবলৈ টকা লাগিব টকা যত নেকি মোৰ এতিয়া পকেট খালি ৰাহুল কি হৈছে তোমাৰ ৰাহুল কি হৈছে তোমাৰ কি হৈছে হেল্ল' 108 এনেদৰে হঠাৎ অসুস্থ হৈ পৰা ৰাহুল বেজবৰুৱাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল চিকিৎসালয়ত গৈ গম পোৱা গ'ল যে ৰাহুল বেজবৰুৱাৰ কিডনী নষ্ট হৈ পৰিছে খবৰটি পাই ৰাহুল বেজবৰুৱাৰ পত্নী ভাঙি পৰিছে কাৰণ কম দিনৰ ভিতৰত যদি ৰাহুল বেজবৰুৱাৰ কিডনী সলনি কৰিব নোৱাৰে তেনেহ'লে ৰাহুল বেজবৰুৱা এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিব ডক্টৰে নিবেদিতাক জনায় যে ৰাহুল বেজবৰুৱাৰ চিকিৎসাৰ বাবে বহুখিনি টকা পইচা লাগিব কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ হাত খালী ইপিনে সমগ্ৰ অসমতে বাজি উঠিছে ৰাহুল বেজবৰুৱা অপৰাধী বুলি খুৰী কি হ'ল ইমান মন মাৰি আছে যে নাতিনীজনীৰ মাতটো এবাৰ নুশুনাকৈয়ে যাবগৈ লাগিব নেকি খুৰী ইমান ভাবি গুণি নিজকে কষ্ট নিদিব আৰু কষ্টতেই জীয়াই আছোঁ কষ্ট পাবলৈ জানো আৰু কিবা বাকী আছে আজি দেখিছোঁ অপৰাধী বুলি সি নিউজত ওলাই আছে ময়ো পাইছোঁ বাদ দিয়ক এইবোৰ টকা থকা মানুহ টকা দিয়েই মুক্ত হৈ যাব কাৰণ আজিকালি আইনৰ কিছুসংখ্যক পুলিচে সঁচাক মিছাক সঁচা কৰাও পাৱাৰ এটা আছে কিন্তু মোৰ মনে কয় সি এইবাৰ বাচিব নোৱাৰিব মই তাৰ মাক হয় তাৰ কিবা হোৱা আগতেই মই গম পাওঁ হ'ব দিয়ক খুৰী আপোনাৰ বাবে ৰুটি বনাইছিলোঁ খাই লওকহি আহক খুৰী আহক দেই অঁ গৈছোঁ অৱশেষত ৰাহুল বেজবৰুৱাৰ চিকিৎসাৰ বাবে নিবেদিতাই ৰাহুল বেজবৰুৱাৰ মাতৃৰ ওচৰত অলপ সহায় বিচাৰিলে কিন্তু ৰাহুল বেজবৰুৱাৰ মাতৃয়ে সহায় কৰিবলৈ অমান্তিত হ'ল যদিও ডক্টৰে বিনামূলীয়াকৈ ৰাহুল বেজবৰুৱাৰ কিডনী সলনি কৰা হ'ল বুলি খবৰ দিয়ে শুনাচোন কওকচোন খুৰী মোৰ গাটো বৰ এটা ভাল নহয় ইহঁতক খবৰ এটা দিয়াচোন হ'ব দিয়ক খুৰী আৰু সিহঁতৰো খবৰ এটা ল'বাচোন যিমান যি হ'লেও নিজৰ সন্তান যে হ'ব দিয়ক খুৰী মই কল কৰি আছোঁ ৰ'ব হেল্ল' ৰাহুল দা মই কথা এটাৰ বাবে কল কৰিছিলোঁ মানে খুৰীৰ গাটো ইমান এটা ভাল নহয় খুৰীৰ গা ভাল নহয় মোক জনাইছা কিয় যি মাতৃয়ে সন্তানৰ বিপদৰ সময় ৰং চাব পাৰে তেনে মাতৃক মই মাতৃ বুলি ক'বলৈ লাজ পাওঁ কৈ দিবা তেওঁক যে মই তেওঁৰ কোনো নহয় ৰাহুল দা আপুনি ভুল বুজিছে শুনা বেছি কথা নক'বা আৰু তেওঁৰ বাবে যদি তোমাৰ ইমান দয়া পুজিছে তেনেহ'লে তেওঁক তুমি ধূপ ধূনা দি পূজা কৰি থাকা হেল্ল' ৰাহুল দা কথাটোতো শুনি লওক ৰাহুল দা হেল্ল' হ'ব দিয়া নালাগে সি মোৰ বাবে একো কৰিব মই তাৰ বাবে একো কৰিব পৰা নাই সেইবাবেহে হ'ব খুৰী আৰু একো ক'ব নালাগে যাৰ বাবে তেওঁ আজি এই পৃথিৱীখন দেখা পালে আজি তেওঁ সেই মানুহগৰাকীকে চিনিব পৰা নাই পাব সময় আহিব এদিন কি হ'ল কোনে ফোন কৰিছিল মা হেনো গাটো বৰ এটা ভাল নহয় আৰু তুমি কি ক'লা ক'ব লগাখিনিকে ক'লোঁ এদিন বিপদত পৰি ময়ো তেওঁলৈ কল কৰিছিলোঁ কিন্তু সেইটো কথা নক'বা আৰু ভগৱান আছে এদিন যাক অৱহেলা কৰিছিল আজি তেওঁৰ ওচৰতে কুকুৰৰ নিচিনা পৰিছেহি শুনা তোমাৰ মা হয়তো যাবগৈ চাগে ক'লৈ জমৰ ঘৰলৈ আকৌ সেয়েহে তেওঁৰ লগত ভাল হৈ সা সম্পত্তিবোৰ তোমাৰ নামত কৰিলেতো ভাল হ'ব নেকি তেওঁৰ সন্তান এটাই গতিকে সা সম্পত্তিবোৰ এদিন মোৰেই হ'ব তেওঁৰ ভৰিত পৰা কোনো দৰকাৰ নাই
আমাৰ ছাৰ ৰাহুল বেজবৰুৱাৰ একো খবৰেই নাইচোন। ক'ত আছে, কি কৰিছে, কি খাইছে একোৱেই নাজানোচোন। তাকেইতো, নে ড্ৰাগছ ব্যৱসায়ত ধৰা পৰাৰ বাবে তেওঁ এই পৃথিৱীৰ পৰা বিদায় মাগিলে? নাই, শুনিছোঁ তেওঁৰ মাতৃ হেনো মৃত্যু হৈছে। হয়তো তেওঁ এবাৰ ওলাবও পাৰে। সেয়েহে সঠিক খবৰ লৈ আমি তেওঁলোকৰ ঘৰলৈ এপাক যাব লাগিব। উঠা। মা নুচুবি তই। যি সন্তানে নিজৰ মাতৃক চিনি নাপায় তেনে সন্তানে খন্তেকৰ বাবে দুখ কৰি দেখুৱাৰো প্ৰয়োজন নাই। গতিকে নুচুবি তই। যি মাতৃয়ে নিজৰ সন্তানক চিনি নাপায় তেনে মাতৃক মই ঘিণ কৰোঁ। মই মোৰ নিজৰ সম্পত্তিৰ ভাগ বিচাৰিহে ইয়ালৈ আহিছোঁ। কোনোবা নোহোৱা হোৱাৰ দুখত অহা নাই। যদি সম্পত্তি ভাগ বিচাৰি আহিছে তেনেহ'লে সা সন্মানে ইয়াৰ পৰা গুচি যাওক। তই এইখন ঘৰৰ এজনী চাকৰহে হয়। চাকৰ গতিকে তোৰ ইমান মাত মই তোৰ নাই ৰাহুল, কাৰণ চাকৰ হৈ তাই বাইদেউৰ বাবে যিখিনি কৰিছে তই নিজ সন্তান হৈও সিমানখিনি কৰিব পৰা নাই। আৰু শুনক ৰাহুল দা, খুৰীয়ে এই ঠাইত খুৰীৰ নামত এখন বৃদ্ধাশ্ৰম খোলাৰ বাবে খুৰীয়ে সকলোবোৰ সা সম্পত্তি লিখি থৈ গৈছে। কি? এয়াই মাতৃ মোৰ জীৱন শেষ তোৰ বাবেই হ'ল। ইয়াত থকাৰ প্ৰয়োজন নাই। ব'লা নিবেদিতা। ৰ'ব ৰাহুল দা, কেৱল সা সম্পত্তিৰ কাৰণেই খুৰীক এনেকৈ এৰি যাব ওলাইছে? ইমান লোভিষ্ট আপুনি? এইজনী মোৰ মাতৃ বুলি ক'বলৈ ঘৃণা লাগিছে আজি। হ'ব, যিয়ে এই পৃথিৱীখন দেখাই দিছে, যিয়ে শেষ হৈ যাব খোজা এটা জীৱন দিছে, তেওঁক আপুনি সাধাৰণ সা সম্পত্তিৰ বাবে মাতৃ বুলি ক'বলৈ ঘিণ কৰিছে? কৰিছোঁ। সেয়া কেৱল মই জানো। নাজানে? আপুনি একো নাজানে। আপুনি জানে খুৰীৰ মৃত্যুৰ কাৰণ কি? মই জানি কি কৰিম? কাৰণ মৃত্যুৰ কাৰণ আপুনি। মই? আজি হয়তো তেওঁ আপোনাক কিডনী নিদিয়া হ'লে তেওঁ আজিও জীয়াই থাকিলেহেঁতেন। মোক কিডনী? এই জীৱনটো কেৱল আপুনি তেওঁৰ বাবেই পাইছে। আপোনাৰ খবৰ পোৱাৰ পাছতেই খুৰীয়ে আপোনাক তেওঁ কিডনী দি সুস্থ কৰি তোলাৰ সিদ্ধান্ত লৈছিল আৰু লগতে গৈ আপোনাক কিডনী দি সুস্থ কৰি থৈ আহিছিলগৈ। মা, 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 এবাৰ চাওঁ মা, মা, এবাৰ চাওঁ মা, 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 মই বহুত ভুল হৈ গ'লো। এগৰাকী নাৰী হৈ নাৰীৰ কথা বুজিব নোৱাৰিলোঁ। এতিয়া ভুল বুজি লাভ নাই। সময় থাকোঁতে বুজি নাপালে আৰু এতিয়া ভুল বুজি কি কৰিব? আইতা, আইতা তুমি উঠা না, মই তোমাৰ সৈতে খেলিম। মা, মিষ্টাৰ ৰাহুল বেজবৰুৱা, ইউ আৰ আণ্ডাৰ এৰেষ্ট। তোমালোক আচৰিত হৈছ চাগে। তোৰ দৰে ডাঙৰ ডাঙৰ অপৰাধীবোৰক আমাৰ দৰে মানুহবোৰৰ সৰু সৰু অভিনয়েৰে ধৰিবলৈ একেবাৰেই সহজ। তোৰ লগত আমি যি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিলোঁ সেয়া এটা অভিনয়হে আছিল। কি? তই কৰা কোটি টকীয়া ব্যৱসায়ৰ মালবোৰ ক'ত থ তাকে উলিয়াবৰ বাবে আমি অভিনয় কৰি আছিলোঁ। কি? আজিলৈ তেওঁক ক্ষমা কৰি দিয়ক। মায়ে মোক বাৰে বাৰে কৈছিল তেওঁক এই ব্যৱসায়ৰ পৰা আঁতৰাই আনিবলৈ, কিন্তু মাৰ কথা মই নুশুনিলোঁ। আচলতে তেওঁ এই সময়ৰ সন্মুখীন হোৱাৰ একমাত্ৰ কাৰণ। বেয়া নাপাব, আপোনাৰ এই অনুৰোধ আমি ৰাখিব নোৱাৰিম। আমি অলপ বহি দিছোঁ, তেতিয়ালৈকে তেওঁ কামখিনি কৰি লওক। অৱশেষত মাতৃ নিৰুপমাই নাতিনীৰ মাত নুশুনাকৈ নিজ সন্তানক জীৱন দি থৈ এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে আৰু অপৰাধী ৰাহুল বেজবৰুৱাক মাতৃ শ্মশানৰ পৰা আৰক্ষী গ্ৰেপ্তাৰ কৰি 5 বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে। সঁচাকৈয়ে অনন্য মা, তুমি
প্ৰেৰণাৰে ঠিকনা মা তুমি সঁচাকৈয়ে অনন্য মা তুমি প্ৰেৰণাৰে ঠিকনা কপাহীয়া চল মেলি দিয়া তাৰে তলতে লওঁ জিৰণি অ' মা ক'তনো আছা তুমি মা আছো মই তোমাক বিচাৰি মা ক'তনো আছা তুমি মা আছো মই তোমাক বিচাৰি